ওয়েলকাম টু মাই ডিজিটেল এডুকাৰ ইউটিউব চেনেল। দিব বিচাৰিছোঁ টেট পৰীক্ষাৰ লগতে টেটৰ নিযুক্তি সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে অহা 2 বছৰলৈ আসাম টেট অনুষ্ঠিত নহয়, লগতে আগন্তুক দিনত হ'ব লগা LPPৰ নিযুক্তি প্ৰক্ৰিয়াত চিটেট প্ৰাৰ্থীসকলেও আবেদন কৰিব পাৰিব। আৰু যেহেতু যোৱা 2020 চনৰ পিছত চিটেট প্ৰাৰ্থীসকলক প্ৰথমবাৰৰ কাৰণে আবেদন কৰাৰ কাৰণে সুযোগ দিয়া নাছিলে, তাৰপিছত এই চিটেট প্ৰাৰ্থীসকলে হাইকোৰ্টৰ দ্বাৰস্থ হৈ পেলাই সিহঁতেসকলে নিযুক্তি আবেদন কৰাৰ কাৰণে এটা অৰ্ডাৰ পাইছিলে। সেই হিচাপত যোৱা এই আগৰ পোষ্টত খালী হৈ থকা পোষ্টমতে কিন্তু চিটেট প্ৰাৰ্থীসকলক আবেদন কৰাৰ সুযোগ দিছিলে। কিন্তু যেহেতু অহা 2 বছৰলৈকে আসাম টেট অনুষ্ঠিত নহয়, গতিকে এই চিটেট প্ৰাৰ্থীসকলে যিসকলে পাছ কৰিব নেক্সট 2 বছৰ বা ইয়াৰ চলি থকা বা নেক্সট যিটো LPPৰ বিজ্ঞাপন প্ৰকাশ পাব, তাত এই চিটেট প্ৰাৰ্থীসকলেও আবেদন কৰিব পাৰিব আৰু 2 বছৰলৈকে আসাম টেট বা ষ্টেট টেট পৰীক্ষা নহয়। চ' এই সম্পৰ্কে অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ পাই গৈছে। চ' ইট ইজ এই নটিফিকেশ্যনখন চাওক যে ইট ইজ ফৰ দ্য ইনফৰমেশ্যন ফৰ অল দ্য জেনেৰেল পাব্লিক এণ্ড দ্য ইণ্টেণ্ডিং কেণ্ডিডেট দ্য ষ্টেট টিচাৰ্ছ ইলিজিবিলিটি টেষ্ট অৰ্থাৎ ষ্টেট টেট conducted by the government of Assam shall not be conducted in the state, excluding the BTC district and 6th scheduled district of the state. অৰ্থাৎ BTC স্পেচিয়েল টেট আৰু 6th schedule যেটো স্পেচিয়েল টেট হয়, গতিকে এই 6th schedule আৰু BTC জিলাসমূহৰ বাহিৰে আসাম টেট অনুষ্ঠিত নহয় ফৰ দ্য নেক্সট 2 years অহা 2 বছৰলৈ, and the intending candidate are advised to appear in the CTET teachers eligibility test conducted by the central government and participate in the state government's recruitment process for teachers on attaining eligibility and until further order. So further order নোলোৱালৈকে এই ষ্টেট গভৰ্ণমেণ্টৰ অধীনত টিচাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছত এই চিটেট প্ৰাৰ্থীসকলেও অৱতীৰ্ণ হ'ব পাৰিব। গতিকে মই আজিৰ এই ভিডিঅ'টোৰ যোগেদি অফিচিয়েল গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ আৰু এই কথাখিনি ইতিমধ্যে শিক্ষামন্ত্ৰী মহোদয়ে প্ৰকাশ কৰিছিলে বা ঘোষণা কৰিছিলে। চ' মোৰ আজিৰ ভিডিঅ'টো এইখিনি আছিলে। ভিডিঅ' কেনে লাগিলে কমেণ্ট বক্সত জনাব আৰু এনেকুৱা গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে চেনেলটো যিসকল ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি দিব।